নম্ৰতা বৰাৰ এটা কল ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছে হয় এটি বিশেষ কল ৰেকৰ্ডিংটো শুনিলে আপোনালোক সকলোৱে আচৰিত হৈ পৰিব আচলতে যিহেতু নম্ৰতা বৰাৰ মৃত্যুৰ গোটেই ঘটনাটো এক ডাঙৰ ৰহস্যৰ ভিতৰত সোমাই পৰিছে কাৰণ সেইদিনাখন নিশা AIUDFৰ বিধায়কৰ যি পুত্ৰৰ লগত যি ওলাই গৈছিল তেওঁলোকৰ বন্ধু বান্ধৱীৰ লগত যি একেলগে ওলাই গৈছিল সকলোবোৰ সুন্দৰকৈ ঘৰলৈ উভতি আহিল কিন্তু নম্ৰতা বৰা আৰু উভতি নাহিল এক দুৰ্ঘটনা বুলি তেওঁলোকে যদিও কৈছে সেই দুৰ্ঘটনা বুলি বহুতে কিন্তু এতিয়াও মানি ল'ব পৰা নাই বহুতে সেইটো দুৰ্ঘটনা বুলি নকয় এক পৰিকল্পিত হত্যাকাণ্ড বুলিহে ক'ব খোজে নম্ৰতা বৰাৰ সেই মৃত্যুৰ ঘটনাটোক গতিকে সেই নম্ৰতা বৰাৰে আৰু কিছু নতুন তথ্য ওলাই পৰিছে যিহেতু অসমৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কিছু কথা কৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিছে আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীক তেওঁ বহু কথাই তেওঁলোকৰ লগত আলোচনা কৰিছে আৰু এইখিনি সময়ত মৃগাংক বৰ্মন যি নম্ৰতা বৰাৰ যি বন্ধু মৃগাংক বৰ্মন আৰু প্ৰজ্ঞা দিহিঙীয়া নম্ৰতা বৰাৰ লগত একেলগে তেওঁলোক গৈছিল একেলগে তেওঁলোক আছিল কিন্তু তেওঁলোকৰ কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই নম্ৰতা বৰাহে সেই এক্সিডেণ্টত এই পৃথিৱীখনৰ পৰা আঁতৰি যাবলগীয়া হ'ল গতিকে এতিয়া মৃগাংক বৰা আৰু প্ৰজ্ঞা দিহিঙীয়াৰ যি গেষ্ট হাউচ আছে তেওঁলোকৰ এটা গেষ্ট হাউচ আছে এটা বুলি নহয় বহুকেইটা গেষ্ট হাউচ তেওঁলোকৰ আছে সেই গেষ্ট হাউচত এতিয়া অসম আৰক্ষীৰ কিন্তু তালাচী চলিছে এতিয়া অসম আৰক্ষী তেওঁলোকৰ গেষ্ট হাউচত গৈ তালাচী চলাইছে কিবা আৰু নতুন ক্লু উলিয়াব পৰা যায় নেকি নম্ৰতা বৰাৰ মৃত্যুৰ সন্দৰ্ভত মই কল ৰেকৰ্ডিংটো আপোনালোকক শুনাই আছোঁ আপোনালোকে কল ৰেকৰ্ডিংটো শুনি আচৰিত হৈ পৰিব আহক আমি সকলোৱে কল ৰেকৰ্ডিংটোলৈ আগবাঢ়ো যিটো বিতৰ্কিত মৃগাংক বৰুৱা আৰু প্ৰজ্ঞা দিহিঙীয়াই চলোৱা হোমষ্টে যিটো আছে VIP এই VIP ৰোডত থকা সেই হোমষ্টেটোত বৰ্তমান অভিযান চলিছে দিছপুৰ আৰক্ষীৰ আৰু গোটেই কথাটো হৈছে সেই হোমষ্টেটোৰ পৰাই গোটেই কথাটোৰ লিংক আছে গোটেই ঘটনাটোৰ সৈতে কাৰণ হোমষ্টেটোৰ জৰিয়তেই হোমষ্টেটোলৈ আহিয়ে আনায়াতুল ৱাদুত চিনাকি মৃগাংকৰ প্ৰজ্ঞাৰ সৈতে আৰু সেই হোমষ্টেটোলৈ অহাৰ বাবে গায়ত্ৰীও চিনাকি মৃগাংকৰ প্ৰজ্ঞাৰ সৈতে আৰু শেষতকৈ এই মৃগাংকৰ প্ৰজ্ঞাৰ যি ফ্ৰেণ্ড বা বান্ধৱী নম্ৰতা সেই নম্ৰতাক অৱশেষত সেই তেনেকেই নম্ৰতাৰ হয়তো চিনাকি হৈছিল মৃগাংকৰ প্ৰজ্ঞাৰ যিটো হোমষ্টে আছিল সেই হোমষ্টেটোত যিটো দীপাৱলীৰ যিটো পাৰ্টি এৰেঞ্জ কৰা হৈছিল সেই পাৰ্টিটোতে চিনাকি হৈছিল নম্ৰতাৰ সৈতে আনায়াতুল ৱাদুদ আৰু গায়ত্ৰীৰ গতিকে গোটেই ঘটনাটোত যিহেতু লিংক আছে সেই ঘটনাটোৰ আধাৰত ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে অসম আৰক্ষীকো এটা প্ৰাথমিক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে গতিকে অসম আৰক্ষীয়ে সেই তদন্ত দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে আৰু প্ৰথম পদক্ষেপ হিচাপে দিছপুৰ আৰক্ষীয়ে ইতিমধ্যে মৃগাংক বৰুৱা আৰু প্ৰজ্ঞাৰ যিটো হোমষ্টে আছে যিটো Airbnb সেই Airbnbটোত অভিযান চলাইছে আৰু সেই Airbnbটো শুনি পোৱাৰ ভয়ে মই এটা কথা কওঁ সেই Airbnbটোৰ সৈতে কিন্তু বহু বাঘা মানুহ বহু জনপ্ৰিয় মানুহৰ নাম আছে জড়িত আছে কাৰণ সেই Airbnbটোত থাকিবলৈ বা সেই Airbnbটোলৈ যোৱাৰ সূত্ৰেই বহু বাঘা মানুহৰ চিনাকি আছে মৃগাংক বৰুৱাৰ সৈতে মৃগাংক বৰুৱাই খালি অফ কেমেৰা আমাক সেই কথাবোৰ কৈছিল বহু জনপ্ৰিয় গায়কৰ মেনেজাৰৰ কথা কৈছিল আন কাৰোবাৰ কথা কৈছিল আমুকক চিনি পাওঁ তামুকক চিনি পাওঁ সেইবোৰ ৰেকৰ্ড অন কেমেৰা নহয় সেইবোৰ ৰেকৰ্ড নাই কিন্তু অফ কেমেৰা সি মোৰ আগত কৈছিল কালি যেতিয়া আমাৰ প্ৰতিদিন টাইমৰ কাৰ্যালয়লৈ আহিছিল তেতিয়া কৈছিল যে মোৰ আমুকৰ চিনাকি মই সুধিছিলোঁ যে কেনেকৈ চিনাকি তোমাৰ তেওঁলোকৰ সৈতে যে এতিয়া কৈছিল মোৰ ব্যৱসায় সূত্ৰে চিনাকি মৃগাংকৰ কোনো বেলেগ ব্যৱসায় নাই মৃগাংকৰ মূল ব্যৱসায়টো হৈছে Airbnb আৰু গেষ্ট হাউচ এতিয়া কথাটো হৈছে মৃগাংকৰ ঘৰৰ পৰিয়ালৰ সৈতে মই ঘৰৰ ওচৰ চুবুৰীয়াৰ সৈতে যোগাযোগ কৰি এটা খবৰ পাইছিলোঁ শুনিছোঁ কালি যে মৃগাংকৰ কেৱল এটা গেষ্ট হাউচ নহয় মৃগাংকৰ হেঙেৰাবাৰী আৰু গণেশগুৰিতে সম্ভৱতঃ দুটা গেষ্ট হাউচ আছে তাৰ ভিতৰত এটাত কাম চলি আছে আৰু কোনোবা এটা বৰ্তমান চলি আছে তিনিটামান গেষ্ট হাউচ তেওঁৰ আছে আৰু সেই গেষ্ট হাউচবোৰত কি কাম চলে বা এইবোৰ অ'য় বা Airbnb যিবোৰ ৰুম সেই ৰুমবোৰত কি কাম চলে সেয়া নকলেও সকলোৱে জানে গুৱাহাটী মহানগৰীত গলিয়ে এতিয়া অ'য়ৰ ৰুম হোমষ্টে Airbnb গতিকে তাত কেনেধৰণৰ কি কাম চলে সেয়া সকলোৱে জানে গতিকে মৃগাংক বৰুৱাৰ ওপৰত গোটেই বিষয়টোতে মৃগাংক বৰুৱাৰ ওপৰত প্ৰশ্নচিহ্ন আছে শোণিত কুমাৰ ভূঞা গোটেই বিষয়টোত আটাইতকৈ ৰহস্যত থকা মানুহ দুজনেই তেওঁলোক হৈছে এগৰাকী হৈছে গায়ত্ৰী আৰু এগৰাকী হৈছে মৃগাংক আনায়াতুল ৱাদুদ কেৱল মাত্ৰ সন্মুখত আনায়াতুল ৱাদুদ যিহেতু বিধায়ক পুত্ৰ গতিকে আনায়াতুল ৱাদুদৰ নামটো আহি আছে কিন্তু তাৰ তলত যদি শোণিত কুমাৰ ভূঞাই ক'বলৈ যাওঁ তেনেহ'লে মৃগাংকৰ আৰু যিগৰাকী গায়ত্ৰী তেওঁলোকক মোক জেৰা কৰিব লাগিব তেতিয়াহে গোটেই ঘটনাটোৰ কথাবোৰ ওলাব কাৰণ গায়ত্ৰীৰ কথাবোৰ